নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা ডাঙৰ ৰিকুৱাৰমেণ্ট মুকলি হৈছে। মুঠ পদ মুকলি হৈছে 6035টা পদ মুকলি হৈছে। ক্লাৰ্কৰ নিযুক্তি মুকলি হৈছে আৰু লগতে এই ভিডিঅ'টোত আলোচনা কৰিম এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, চেলাৰী কিমান হ'ব আৰু লগতে এডুকেশ্যনৰ কোৱালিফিকেশ্যন কি বিচাৰিছে, সবিশেষ এই ভিডিঅ'তে আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাই ল'ব এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে IBPS ক্লাৰ্ক ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা। ইয়াত আপোনালোকৰ বাবে ক্লাৰ্কৰ পদ মুকলি হৈছে। মুঠ পদ মুকলি হৈছে 6035টা। চাব পাৰে ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰে। সবিশেষ জানিবৰ বাবে আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটোও ভিজিট কৰিব পাৰে, ক'ত কিমান ভেকেঞ্চি মুকলি হৈছে। এতিয়া চাই ল'ব অসমত কিমান ভেকেঞ্চি মুকলি হৈছে। অসমত মুঠ পদ মুকলি হৈছে 157টা আৰু বেংক ৱাইজ ভেকেঞ্চিবিলাক ভগাই দিয়া হৈছে। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত বেছি পদ মুকলি হৈছে 97টা। বাকী আপোনালোকে চাই ল'ব পাৰে বেংক অফ ইণ্ডিয়াত 2টা, কানাড়া বেংকত 2টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 97টা পদ মুকলি হৈছে। পাঞ্জাৱ এণ্ড সিন্ধ বেংকত 2টা আৰু ইউকো বেংকত 20টা, ইউনিয়ন বেংক অফ ইণ্ডিয়াত 8টা পদ মুকলি হৈছে। এতিয়া চাই ল'ব ইয়াৰ বাবে এজ লিমিট বিচাৰিছে 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিসকল SC আৰু ST সিহঁতে 5 বছৰ, যিসকল আদাৰ বেকৱাৰ্ড ক্লাছেছ হয় মানে OBC সকলে 3 বছৰ আৰু যিসকল PWD কেটেগৰী হয় সিহঁতে 10 বছৰ ইয়াৰ বাবে এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাই ল'ব ইয়াৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰত নলেজ থাকিব লাগিব। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকে চিলেবাছখন চাই ল'ব পাৰে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি। এতিয়া চাই ল'ব ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে। যিসকল SC ST PWD আৰু এক্স ছাৰ্ভিচমেন হয় সিহঁতে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল আদাৰ্ছ হয় সিহঁতে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াৰ বাবে আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰে। এতিয়া চাই ল'ব ইয়াৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 1 জুলাই 2022 চনৰ পৰা, লাষ্ট ডেট হৈছে 21 জুলাই 2022 চন। যদি আপোনালোকে ইয়াৰ বাবে অনলাইন আবেদন কৰিব বিচাৰিছে তললৈ আহি ইয়াত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰে আৰু যদি আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি চাব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰে। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।